নমস্কাৰ ভাৰতৰ ফালৰ পৰা হেক কৰা হৈছিল পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰ ইমৰান খানৰ মোবাইল ফোনটো পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰ ইমৰান খানৰ মোবাইল ফোনটো ভাৰতৰ দ্বাৰা হেক কৰা হৈছিল পেগাচিছ সফটৱেৰটোৰ জৰিয়তে আজিৰ পৰা দুদিনৰ আগতে পেগাচিছ সফটৱেৰটোৰ ওপৰত এটা নিউজ আহিছিল যিটো নিউজ মই আপোনালোকক এই চেনেলটোৰ জৰিয়তে দিছিলো য'ত মই কৈছিলো যে ভাৰতৰ কেবাজনো কেবিনেট মিনিষ্টাৰ ভাৰতৰ কেবাজনো ইউনিয়ন মিনিষ্টাৰ ভাৰতৰ 40 জনকৈ জাৰ্নেলিষ্টৰ মোবাইল ফোন হেক কৰিবলৈ যত্ন কৰা হৈছিল পেগাচিছ সফটৱেৰটোৰ জৰিয়তে আৰু ইয়াৰ মাজতে আহি পৰিছে আৰু এটা ডাঙৰ খবৰ পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰ ইমৰান খানৰ মোবাইলো হেক হৈছিল পেগাচিছ সফটৱেৰৰ জৰিয়তে পাকিস্তানৰ এখন বাতৰি কাকত দা ডন নামৰ বাতৰি কাকতখনে প্ৰকাশ কৰিছে এই তথ্য যে ভাৰতৰ ফালৰ পৰা পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰ ইমৰান খানৰ ফোন নাম্বাৰ কেইটা হেক কৰা হৈছে যদি পেগাচিছ সফটৱেৰটো ইউজ কৰি ইমৰান খানৰ মোবাইল ফোন হেক কৰিছিল তেনে ক্ষেত্ৰত ইমৰান খানে কালৈ হোৱাটছআপত মেছেজ কৰিছিল বা কালৈ টেক্সট মেছেজ কৰিছিল বা ইমৰান খানে কাৰ লগত কি কথা পাতিছিল সকলোখিনি গম পাই আছিল ভাৰত চৰকাৰে বাতৰি কাকতখনে প্ৰকাশ কৰা মতে ইমৰান খানৰ 4টা ফোন নম্বৰ আছে তাৰে এটা নম্বৰ ইমৰান খানৰ বাবে খুব ইম্পৰ্টেন্ট হেই নম্বৰটোৰ জৰিয়তে ইমৰান খানে পাকিস্তানৰ সেনাপ্ৰধান ISI সেনাপ্ৰধানলৈ ফোন কৰে বা অন্যান্য খবৰসমূহ দিয়ে বা অন্যান্য খবৰসমূহ লয় হেই নম্বৰটোকে হেক কৰি ৰাখিছিল ভাৰত চৰকাৰৰ দ্বাৰা ভাৰতে স্পাই কৰিবলৈ হয়তো ইমৰান খানৰ মোবাইল ফোনটো হেক কৰিছিল আৰু ভাৰতে ইমৰান খানৰ মোবাইলটো হেক কৰাৰ পিছত হয়তো পাকিস্তানৰ বহু ভিতৰৰ কথা ভাৰতে গম পাইছিল ইমৰান খানে কোনজন সেনাধ্যক্ষৰ লগত কি কথা পাতিছে বা ISR সদস্যসকলৰ লগত বা ISI মুৰব্বীসকলৰ লগত ইমৰান খানে কি কথা পাতিছে সকলোখিনি গম পাই আছিল ভাৰত চৰকাৰে আজি দুদিনৰ আগত পেগাচিছ সফটৱেৰৰ ওপৰত যেটো বাতৰি আহিছিল সেই বাতৰিটোত মই কৈছিলো যে পেগাচিছ সফটৱেৰটোৰ দ্বাৰা যদি কোনো ব্যক্তিৰ কোনো মোবাইল হেক কৰিবলগীয়া হয় বা স্পাই কৰিবলগীয়া হয় তেনে ক্ষেত্ৰত ব্যক্তিজনে গমেই নাপায় কেনে ধৰণে তেওঁৰ মোবাইলত পেগাচিছ সফটৱেৰটো ইনষ্টল হ'ল বা কোড ইনষ্টল হ'ল একো গম নোপোৱাকৈ তেখেতৰ মোবাইলটো স্পাই কৰিব পৰা হয় 2010 চনত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙে কৈছিল যে দেশৰ হিতৰ হকে যদি কাৰোবাৰ মোবাইল হেক কৰিবলগীয়া হয় বা কাৰোবাৰ মোবাইল ট্ৰেপ কৰিবলগীয়া হয় তেনে ক্ষেত্ৰত এইটো কোনো অপৰাধ নহয় আশা কৰো আপোনালোকে এই খবৰটো ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব ধন্যবাদ